মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি জীৱ অণু এইটো চেপ্টাৰৰ আমি এইটো 6 নম্বৰ ভিডিঅ' হ'ব আৰু আমি কুৱেশ্যন পেপাৰৰ আনসাৰবিলাক কৰি আছিলোঁ এইটো চেপ্টাৰত কি প্ৰশ্নবিলাক আহি আছে সেইবিলাক আমি কৰি আছোঁ সো ডিটেইলছ এইটো চেপ্টাৰ পুৰা ফুল দিবলৈ মই চেষ্টা কৰিম তো এতিয়া নেক্সট তোমালোকে চোৱা আমাক কৈছে যে জুৰীয়া আয়ন বা জুইটাৰ আয়ন বুলিলে কি বুজায় এইটো বহুতবাৰ আহিছে পৰীক্ষাত হোৱাট ডু ইউ মিন বাই জুইটাৰ আয়ন তো এইটো এটা কি বস্তু মই তোমালোকক বুজাই দিওঁ আৰু লগতে তোমালোকে এইখিনি যিখিনি দিছোঁ মই এইখিনিতো লিখিবই লাগিব ইয়াক শৰ্ট কৰিব নোৱাৰা আৰু ইয়াক সো এমিনো এচিডত দুটা কাৰ্যকৰীমূলক থাকে এটা এমিনো NH2 আৰু এটা কাৰ্বক্সিল COOH মূলক থাকে এমিনো এচিডত দুটা কাৰ্যকৰীমূলক থাকে যেনে মই ছবিটো আঁকি দিছোঁ এইটো হ'ল এমিনো এচিডত দুটা কাৰ্যকৰীমূলক থাকে এটা হ'ব NH2 এটা হ'ব COOH হৈ গ'ল এই COOH মূলকটোৱে হাইড্ৰোজেন এটা মানে H+ এটা এৰি দিয়ে মানে প্ৰটন এটা এৰি দিব পাৰে আৰু সেই এৰি দিয়া হাইড্ৰোজেনটো NH2 গ্ৰহণ কি হ'ব জলীয় দ্ৰৱত COOH মূলকে এটা প্ৰটন H+ ত্যাগ কৰিব পাৰে আৰু এমিনো মূলকে এটা প্ৰটন H+ গ্ৰহণ কৰিব পাৰে ফলত জুৰীয়া আয়ন নামৰ এক দ্বিমেৰুক আয়নৰ সৃষ্টি হয় এতিয়া জুৰীয়া আয়ন কেনেকৈ সৃষ্টি হয় মই এইখিনি তোমালোকক ইয়াত তো এতিয়া ইংৰাজীত তোমালোকে এইখিনি চাই লোৱা লিখিবা ছবি আঁকি দিছোঁ তো এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা আমাৰ দেহত ভিটামিন কেৰ অভাৱত সৃষ্টি হোৱা ৰোগটোৰ নাম লিখা যে সেইটো হ'ব কি আমাৰ তেজ গোট মৰাত বিলম্ব হয় তেজ পটককৈ গোট নামাৰে যদি ভিটামিন কেৰ অভাৱ হয় সো এইটো লিখি দিবা নেক্সটটো আৰু তোমালোকে এইটো চবেই জানা আৰু পানীত দ্ৰৱণীয় ভিটামিন এটাৰ নাম লিখে ভিটামিন C